এভৰিৱান কি কৰি আছে আপোনালোকে মই আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভণি কৰিছোঁ আনকালেতো মই একদম দুপৰীয়া সময়ৰ পৰাহে ভিডিঅ'টো আৰম্ভণি কৰোঁ সেয়েহে ভাবিলোঁ আজি বোলে ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভণি কৰোঁ আৰু মই ৰাতিপুৱা শুই উঠি এগিলাচ গৰম পানী খালোঁ তাৰ পৰা বিচনা পাৰি আজৰি হৈ আহি গ'লোঁ তাৰপৰা বোলো ভিডিঅ'ৰ ইণ্ট্ৰ'টো দি লওঁ নহ'লে থাকিয়েই যায় দিবলৈ আৰু মিস্ত্ৰী আহিলে মানে ঘৰত মিস্ত্ৰী লাগি আছে কৈছোঁ নহয় আপোনালোকক মিস্ত্ৰী আহিলে কামবিলাক থাকিয়েই যায় চ' ভিডিঅ'টো বোলো আৰম্ভণি কৰিলোঁ আৰু দেখিছানে চকু ভালকৈ মেলেই খোৱা নাই মোৰ চ' এতিয়া একাপ চাহ খাই লওঁ ইমান চাহৰ কানিয়া নহয় চাহ নাখালে দিনটো মানে আৰম্ভণি নোহোৱা যেনেই লাগে চ' চাহকাপ খাই লওঁগৈ তাৰপিছত আজি দিনটোত কি কৰি থাকোঁ আপোনালোকৰ লগত সবিশেষ দেখা দেখিবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু যদি ভাল পায় এটা লাইক কৰি দিব নাপাহৰিব আৰু এটা কমেণ্টো কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেনেহ'লে ব'লক এইখিনি পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ ৰাতিপুৱা শুই উঠিয়ে যি কাপ চাহ খোৱা হয় সেই কাপ মেৰিগ'ল্ড বিস্কুট দিয়ে খোৱা হয় সেয়েহে মই এতিয়া চাহকাপ মজাছে খাই লওঁ লাল চাহ আৰু মেৰিগ'ল্ড বিস্কুট খাই লওঁ ঠিক আছে তাৰপিছত লগ পাই আছোঁ আপোনালোকক হে এভৰিৱান কি কৰি আছে আপোনালোকে মই বহুত দেৰি মূৰত আকৌ মোবাইলটো হাতত তুলি লৈছোঁ পাহৰি গৈছিলোঁ যে মই ভিডিঅ'টো আজি আৰম্ভ কৰিছিলোঁ চ' দেখিছেনে মূৰত কিবা এটা লগাইছোঁ কি লগাইছোঁ আপোনালোকক এতিয়া চমুকৈ ক'ম কিন্তু নেক্সটটো ভিডিঅ'ত আপোনালোকৰ লগত ডিটেইলছকৈ শ্বেয়াৰ কৰিম বহুতেই মানে কমেণ্ট কৰে চুলি সৰা সমস্যা চুলি পকা চুলি সমস্যা গোটেইবোৰ দূৰ কৰিবৰ কাৰণে এটা ৰেমেডি মই তৈয়াৰ কৰি উলিয়াইছোঁ সেইটো আপোনালোকৰ লগত আজি সৰুকৈ শ্বেয়াৰ কৰিম কিন্তু নেক্সটটো ভিডিঅ'ত ডিটেইলছত শ্বেয়াৰ কৰিম ঠিক আছে বাৰু যিখিনি নহওক আপোনালোকে কওকচোন প্ৰথমে যে আপোনালোকৰ দেৱালী চেলিব্ৰেশ্যন কেনেকুৱা গ'ল বাৰু আমাৰ যে একদম মানে হেমেকা আৰু কিনো ক'ম ইমান বেছি বৰষুণ চাকি গছ জ্বলাব নোৱাৰি একদম নুমাই যায় বতাহৰ কাৰণে চ' সৰু সুৰাকৈ ঘৰতে চেলিব্ৰেশ্যন কৰিলোঁ সেয়েহে মোৰ ভিডিঅ' দিয়া নহ'লে আৰু ভিডিঅ' নবনালোৱে চ' আপোনালোকৰ কেনেকুৱা গ'ল দেৱালী কমেণ্ট কৰি জনাবচোন ঠিক আছে তো এতিয়া কিনো লগাইছোঁ মই চুলিত অকণমান আপোনালোকে চাই লওকচোন ব'লক আজি ৰেমেডিটো বনাবৰ কাৰণে আমাক লাগিব 1 চামুচ চাহপাত আমি চাহ খাবৰ কাৰণে যি চাহপাত লওঁ তাকে মই লৈ লৈছোঁ আৰু এতিয়া মই গেছৰ ওপৰত এটা পাত্ৰ ৰাখি চাহপাতখিনি লগতে 1 গিলাচ পানী মই এড কৰিছোঁ এতিয়া এই চাহপাতৰ পানীখিনি মই 5 বা 6 মিনিট সময়ৰ কাৰণে ভালদৰে বইল কৰিম আমি চাহপানী যেনেদৰে বনাওঁ তেনেদৰে উতলাই থাকিলেই হ'ব যাতে চাহপাতৰ যিখিনি উপকাৰিতা সেইখিনি পানী লৈ আহি যায় আৰু এইখিনি মই দেখিছেনে 5 মিনিটমান সময় বইল কৰি ল'লোঁ এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ আৰু এইখিনি ঠাণ্ডা হ'বৰ কাৰণে অলপ সময় ৰখিম তাৰপিছত আপোনালোকক ৰেমেডিটো দেখাই আছোঁ এয়া চাহপাতৰ পানীখিনি ঠাণ্ডা হৈ গৈছে আৰু মই এটা পাত্ৰত সেই পানীখিনি উলিয়াই ল'লোঁ এতিয়া মই এই চাহপাতৰ পানীখিনিৰ লগত মোৰ চুলিৰ অনুপাতে অৰ্থাৎ 1 চামুচৰ পৰিমাণে চেম্পু মিহলি কৰিম হাৰ্বেল চেম্পু হ'লে বেছি ভাল হয় আপোনালোকৰ ওচৰত যি চেম্পু আছে মিহলি কৰি ল'ব তাৰপিছতে মই এখন চামুচৰ সহায়ত ভালদৰে লৰাই দিছোঁ যাতে চেম্পু আৰু চাহপাতৰ পানীখিনি একেলগে মিক্স হৈ যায় এতিয়া মই এইখিনি চুলিত ব্যৱহাৰ কৰিম মানে চেম্পু কৰিম ৱাও মোৰ পিছফালে আপোনালোকে আকাশখন চাওকচোন ইমান বেছি ধুনীয়া হৈ আছে দেখিয়ে ভাল লাগি গৈছে হয়নে বাৰু চ' মই এতিয়া ক'ত আহিছোঁ জানে পুখুৰীৰ পাৰত আহিছোঁ মিস্ত্ৰীয়ে কাম লাগি আছে সেয়েহে মিস্ত্ৰীৰ সন্মুখত বাথৰুমত এইবোৰ কৰি থাকিবলৈ ভাল নালাগে ন সেইকাৰণে বোলো পুখুৰীৰ পাৰলৈকে যাওঁ কোনো নাই ইয়াত নিজান আৰু মই নিজৰ মতে কথা চথা কৈ থাকিব পাৰিম চ' ইয়ালৈকে আহিছোঁ এতিয়া মই যিখিনি চেম্পু বনাই লৈছিলোঁ চাহপাতৰ পানী আৰু চেম্পু সেইটো এতিয়া মই চুলিত লগাম তাকে আপোনালোকক অকণমান দেখাম চাই থাককচোন আৰু এই চেম্পুটো লগালে কি হ'ব চুলিৰ কাৰণে কেনেদৰে ভাল সেইখিনিয়ে কৈ যাওঁ আপোনালোকে চাই থাকিব চাহপাতত পোৱা যায় কেফেইন আৰু এনেকুৱা কিছুমান তত্ত্ব যি আমাৰ চুলিৰ লগত জড়িত বহুখিনি সমস্যা দূৰ কৰিবৰ কাৰণে খুবেই ভাল হয় আৰু এইটো এনেকুৱা এটা সাধাৰণ উপায় যিটো সকলোৱে কৰিব পাৰিব মই এনেকুৱা কিছুমান ৰেমেডি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বহুতেই কয় যে বা এইটো নাই সেইটো নাই কিন্তু চাহপাত আমাৰ সকলোৰে ওচৰতে খুব সহজভাৱে এভেইলেবল হয়নে চাহ আমি সকলোৱে খাওঁ সেয়েহে আজি যিটো ৰেমেডি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ সকলোৱে ব্যৱহাৰ কৰিব পাৰিব চ' প্ৰথমে চাহপাতৰ পানীৰ লগত যদি আপোনালোকে চেম্পু মিক্স কৰি লগায় ই আমাৰ চুলিখিনি ছফ্ট আৰু শ্বাইনি কৰাত সহায় কৰিব অৰ্থাৎ আপোনালোকৰ চুলিখিনি একদম কোমল কৰাত সহায় কৰিব লগতে আপোনালোকৰ চুলিলৈ এটা খুব ধুনীয়া উজ্জ্বলতা অনাটো সহায় কৰিব দ্বিতীয়তে ই আপোনালোকৰ ডেমেজ চুলিখিনি ৰিপেয়াৰ কৰাত সহায় কৰিব আৰু এইটো এনেকুৱা এটা হেয়াৰ টনিক বুলি ক'ব পাৰে নাইবা এনেকুৱা এটা ৰেমেডি যি আমাৰ চুলি সৰা সমস্যাটো দূৰ কৰিবই লগতে চুলি নতুনকৈ গজোৱাটো সহায় কৰিব ইমান এটা সাধাৰণ আমি ৰেমেডি লগাই যদি ইমানখিনি বেনিফিট পাব পাৰোঁ তাতকৈ আৰু কি লাগিছে নহয়নে
এতিয়া দেখিছেনে মই শ্বেম্পুখিনি ধুনীয়াকৈ লগালোঁ আৰু ধুনীয়াকৈ চুলিখিনি মই মাছাজ কৰিছোঁ এটা কথা মই এইখিনিতে কৈ দিওঁ এনেকৈ চুলিখিনি উল্টা কৰি যদি আমি শ্বেম্পু কৰোঁ চুলিখিনি খুব বেছিকৈ জট লাগে সেয়েহে আপোনালোকে বাথৰুমত কৰোঁতে এনেদৰে উল্টা কৰি পেলাই চুলিখিনি নুধুব মই আপোনালোকক দেখুৱাবৰ কাৰণেহে এনেদৰে চুলিখিনি উল্টা কৰি ধুইছোঁ আৰু এতিয়া মই ভালদৰে চুলিখিনি মাছাজ কৰিম তাৰপিছত মই ঠাণ্ডা পানীৰে ভালদৰে শ্বেম্পুখিনি চুলিৰ পৰা আঁতৰাই দিম এয়া মই ধুনীয়াকৈ চেম্পু টেম্পু কৰি গা পা ধুই আজৰি হৈ আহি গ'লোঁ এতিয়া মই চুলিখিনি এনেকৈ শুকাবলৈ দিম ইমান বেছি ৰ'দ দিছে চকুটো মেলিবই পৰা নাই আৰু চাওকচোন ইমান ধুনীয়া এটা চাইন কৰে নহয় এই চাহপাতৰ পানী আৰু চেম্পু এনেকৈ কৰি লগালে মানে চুলিখিনি ইমান ৰ'দত মানে চাইনিং কৰে চাওকচোন ধৰিব পাৰিছেনে আপোনালোকে হেল্ল' এভৰিৱান গুড ইভিনিং কি কৰিছে আপোনালোকে মই ভাত পানী খাই অলপমান সময় শুলোঁ তাৰপিছত অকণমান লেপটপত কাম কৰিবলগা আছে সেইটো কৰিলোঁ এতিয়া বোলো কিবা এটা নতুনকৈ বনাওঁ এই যে ভুজিয়া মেকাৰ এটা পায় সকলোৰে ঘৰত আছেই চাগে তো সেইটো আমাৰ ঘৰত অনা প্ৰায় 2 বছৰমান হৈ গ'ল কিন্তু সেই অনাৰ পিছত এবাৰ নে দুবাৰ যি ভুজিয়া বনাইছোঁ তাৰপিছত একো বনোৱা হোৱাই নাই সেয়ে বোলে যে নতুনকৈ কিবা এটা বস্তু ট্ৰাই কৰোঁ আৰু যদি ভাল হয় আপোনালোকৰ লগতো নিশ্চয়কৈ দেখাম আৰু ইভিনিং স্নেক হৈ যাব মানে ইভিনিঙত খাবলৈ কিবা এটা মানে ইভিনিঙত কিবা কিবি খাই থাকিবলৈ ইচ্ছা যায় ন নতুন নতুন বস্তু চ' বনাওঁগৈ বুলি ভাবিছোঁ বলকচোন আপোনালোককো দেখাওঁ এইটো চেভ মেকাৰটো প্ৰনাউন্সটো শুদ্ধ হৈছে মানে নাজানো দেই চ' এইটো মানে ভুজিয়া মেকাৰটো এইটো দি পেলাই আজি সেই বস্তুটো বনাম বহুতে হয়তো ঘৰত বনাই খাইছে আৰু যদি আপোনালোকে খাইছে বনাই কমেণ্ট কৰি জনাবচোন দেই তেতিয়াহ'লে বলক বনোৱা ষ্টাৰ্ট কৰোঁ আজি মই বনাম সুইট ৰাইচ চকলি তাৰ কাৰণে এয়া মই 1 কাপ পিঠাগুড়ি লৈছোঁ কেঁচা পিঠাগুড়িও হয় কিন্তু ৰ'দত শুকুৱাই থোৱাৰ কাৰণে ভালদৰে মই চালি লৈছোঁ এতিয়া মই পিঠাগুড়িখিনিৰ লগত আধা কাপ ময়দা গুড়ি আধা কাপ চেনি আপোনালোকে সোৱাদ অনুসৰি চেনিটো দিব পাৰে তাৰপিছতে মই ইয়াত 2 চামুচ মিল্ক পাউডাৰ অৰ্থাৎ গাখীৰ পাউডাৰ মিহলি কৰিছোঁ আৰু 1 চামুচ ডাঙৰ চামুচেৰে মই বাটাৰ মিহলি কৰিছোঁ আৰু মোৰ ওচৰত অলপমান নাৰিকলৰ গুড়ি আছিল আৰু মায়ে নাৰিকলৰ লাডু বনাইছিল সেয়েহে ইয়াৰো অকণমান দি দিলে এতিয়া মই অলপমান বেকিং পাউডাৰ দিছোঁ আৰু ভালদৰে পানী দি পেলাই এইখিনি এটা মই ডো বনাই ল'ম দেখিছেনে আমাৰ ডোটো অলমোষ্ট হৈ গৈছে অলপমান মঠি দিছোঁ যাতে চকলিখিনি ভাল হয় আৰু এয়া আমাৰ ডোটো ৰেডি হৈ গ'ল এতিয়া মই চেফ মেকাৰটো লৈছোঁ মানে ভুজিয়া মেকাৰটো লৈছোঁ তাতে মই 1 চামুচ ৰিফাইন তেল দি ভালদৰে মই গ্ৰীজ কৰি লৈছোঁ আৰু এখন পলিথিনতো মই ৰিফাইন তেল ভালদৰে লগাই লৈছোঁ মানে ইয়াতে মই ৰাইচ চকলিখিনি বনাই ৰাখিম আৰু এয়া মই ডোটো ভালদৰে ভৰাই ল'লোঁ আৰু এতিয়া মই ষ্টাৰ শ্বেপটোত মানে এই ভুজিয়া মেকাৰটোত লগাই লৈছোঁ আৰু এয়া দেখিছেনে আমাৰ ৰাইচ চকলি বনি গৈছে আৰু ইমান ছেটিছফাইং নহয় ৰাইচ চকলিখিনি বনাবলৈ মানে শ্বেপটো ইমান বেছি ধুনীয়া লাগে আপোনালোকে আৰু এবাৰ চাই লওক তাৰপিছত মই এইখিনি তেলত ফ্ৰাই কৰিম এয়া মই কেৰাহীত ৰিফাইন তেল দিলোঁ আৰু তেলখিনি গৰম হোৱাৰ পিছত মই চকলিখিনি তাতে দি দিলোঁ আৰু এইখিনি মই একদম ডিপ ফ্ৰাই কৰিম মানে একদম গল্ডেন ব্ৰাউন হোৱালৈকে ভালদৰে তেলত ফ্ৰাই কৰি ল'ম য়ে বনি গ'ল ৰাইচ চকলি প্ৰনাউন্সটো শুদ্ধ হৈছে নে নাজানো বাৰু তথাপিতো মই এটা অলৰেডি টেষ্ট কৰি লৈ খাই চালোঁ একদম মজা হৈছে একদম কুৰকুৰীয়া এতিয়া চাহ বনাওঁ চাহৰ লগত খাম কিমান একদম মচমচীয়া হৈছে শুনিব হা আপোনালোকে এইয়া দেখিছেনে আমাৰ ৰাইচ চকলি ৰেডি আৰু অকণমান বাৰু শ্বেপটো বেয়া হৈছে কাৰণ আজি প্ৰথম বনাইছোঁ যিহেতুকে দুবাৰমান বনালে শ্বেপটো ধুনীয়া হৈ যাব আৰু বহুতেই একদম মচমচীয়া হৈছে আৰু এই ছোটো চাহটো আপোনালোকৰ কাৰণে আপোনালোকে যে মোৰ ভিডিঅ'বিলাক চাই লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰে তাৰ কাৰণে তেনেহ'লে বন্ধু বান্ধৱীসকল আবেলি চাহকণ এই নতুন ব্যঞ্জনবিধৰে অৰ্থাৎ ৰাইচ চকলিয়েদি মই খাই পেলাই এনজয় কৰোঁ তেতিয়ালৈ আপোনালোকে মোৰ ভিডিঅ'সমূহ চাওক যদি ভাল পায় ডু লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল বাই বাই